হেল্ল' এভৰিৱান, শুভ অক্ষয় তৃতীয়া সকলোলৈ। ডিউটিৰ পৰা আহি পালোঁ। এতিয়া বাজিছে সময় 2টা। এতিয়াহে গৈ আছোঁ মন্দিৰলৈ বাবাৰ দৰ্শন কৰিবলৈ। চ' লেটছ গেট ষ্টাৰ্টেড। ওলাইছোঁ মন্দিৰলৈ যাবলৈ, হয় না? ভাইটি আৰু মই, এয়া ভাইটি। চ' দেখিলেই ভিডিঅ'টোত আমি মন্দিৰলৈ বুলি ওলালোঁ। অক্ষয় তৃতীয়া উপলক্ষে আমি গণেশ মন্দিৰলৈ ওলালোঁ। বেকি ৰিভাৰৰ কাষতে এটা ধুনীয়া মন্দিৰ আছে গণেশ বাবাৰ, তাতে ওলালোঁ। দেখিছেনে ৰাস্তাত ইমান ধুনীয়া দৃশ্য, ফুলজোপা ইমান ধুনীয়াকৈ ফুলিছে নহয়নে বাৰু? আমাৰ ফেমাছ বগেনভেলিয়াকো ফেল কৰাই দিব দেই বাৰু। এয়া আহি পালোঁ আমি গণেশ মন্দিৰলৈ। বেকি ৰিভাৰৰ এই কাষৰে গণেশ বাবাৰ মন্দিৰটো বৰ ভাল লাগে দেই। কেতিয়াবা সময় পালে আপোনালোকেও আহিবচোন। এই আমাৰ বেকি ৰিভাৰ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ঘৰৰ কাষতে আৰু গণেশ বাবাৰ পূজা হৈ আছে, তাতেও আহিলোঁ। আহি পূজা ভাগ ইয়াতেও কৰিলোঁ। বাৰু মই অক্ষয় তৃতীয়াৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। আপোনালোকে কেনেকৈ পাৰ কৰালে জনাব দেই। আজিলৈ আহিছোঁ আৰু বাই বাই।